চাওক বহুত জোৰে ধুমুহা দি আছে আৰু লগতে বৰষুণ দি আছে। ঐ বন্ধ কৰ তোৰ ফাল্টু। আজি 3 দিনৰ আগৰ কথা এইটো। নমস্কাৰ, পান এণ্ড ডিপি জাৰ্নি ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ চেনেলটো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব। আমাৰ ভণ্টিৰ বিয়া পাতিছোঁ। আমাৰ ঘৰত কিবা কিবি ৰাখিছোঁ। কি কি ৰাখিছোঁ চাব আহকচোন, দেখাওঁ। এইখন হ'ল বাৰ্ণাৰ জানেই আৰু তাইক বিয়াৰ পিছত বোলে এটা চৌকাত নহয় 3টা লাগে, 3টা চৌকাত। সেইকাৰণে 3টাই দিছোঁ। এইখন বাৰ্ণাৰ। তাৰপিছত আছে এটা প্ৰেছাৰ কুকাৰ। চুৰিয়া কোম্পানীৰ হয় গোটেই প্ৰডাক্টবোৰ। এটা প্ৰেছাৰ কুকাৰ দেখি আছেনে? প্ৰেছাৰ কুকাৰ ৰুটি বনোৱা ন? তাই খুব ধুনীয়া পৰঠা বনায়, সেইকাৰণে সেইখন দি দিছোঁ। তাৰপিছত এটা পানী ফিল্টাৰ আছে। পানী ফিল্টাৰ পিছত লাহে লাহে ফিটিং কৰি থাকিম। আৰু ইণ্ডাকশ্যন হ'ল গ'ল ভিতৰত আছে। কাৰেণ্টত চেক কৰি দিছিলোঁ মানে পানী দি চেক কৰিছিলোঁ আৰু লগালগ হিট হৈয়ে যায় মানে একদম লগালগ 2 মিনিটো নালাগে মানে। তাই যদি পাছলৈ অফিচত চাকৰি কৰে এইটো লগত লৈ যাব অফিচত লৈ যাব অফিচত টেবুলত থ'ব। এতিয়া মানে কাৰেণ্ট গ'ল। আমাৰ ঘৰত ইনভাৰ্টাৰহে চলি আছে এতিয়া, গম পাইছে? এই বস্তুখিনি ল'লোঁ, লৈ মেলি এতিয়া আৰু কি মানে এইখিনি ঘৰৰ কাৰণেহে লৈছোঁ মানে। কি লাগিছিলে আজি কোৱাচোন, আজি কি লাগিছিলে? আজি আমাৰ এটা লটাৰী লাগি গ'ল ৰাতিপুৱাই। 400 টকাৰ এখন কুপনৰ লটাৰী লাগি গ'ল। বহুতখিনি বস্তু লাগিলে। এখন বাৰ্ণাৰ, ইণ্ডাকশ্যন, তাৰপিছত এটা প্ৰেছাৰ কুকাৰ, তাৰপিছত এটা হ'ল ডিনাৰ ছেট, তাৰপিছত আৰু এটা ফিল্টাৰ। এই বস্তুখিনি লাগিব। এতিয়া অলপ পিছত আমি ফুৰিবলৈ যাম। চাই থাকিব আপোনালোকে ভিডিঅ'ত, আৰু বহুত কিবা কিবি দেখাই আছোঁ। তাই বিয়াৰ কাৰণে নহয় দেই, এনেহে কোৱা গৈছে। এনে হৈছে। আৰু কি হয়, আজি আমাৰ এটা পাৰ্টিও আছে। গান এটা ৰিলিজ কৰিম আজি আৰু তাই কাটিঙত যাব অলপ পিছত। কি ল'বা? চুৰ্ণি পইচা দি দিয়ে। বস্তু লোৱা হৈ গ'ল। তাই চুৰ্ণি কিনিলে আৰু মোৰ এখন ডান্স স্কুল আছে। তাৰ মানে ইউনিফৰ্ম চাইছিলোঁ, ল'ম সি কেইদিনমান পিছত। এতিয়া মানে অলপমান চাই লৈছোঁ আৰু আজি আকৌ গুৱাহাটীত যোৱাৰ কথা আছে। গুৱাহাটীত যায়ো চাই লওঁ কি হয়। এইখন হ'ল তাই চিলাই শিকি থকা দোকানখন। তাই চকু দেখালোঁ, ইয়াতে ৰিপৰ্টটো আছে। তাই এতিয়া চশমা পিন্ধিব লাগিব। এতিয়া আকৌ চশমা নিপিন্ধা 4টা হ'ব। এতিয়া 4টা চকু হ'ব, বিট চকু লগাই দিম এতিয়া তাইক। এতিয়া যাম আৰু চশমা সোধোগৈ কিমান কি হয়, পাৱাৰটো কিমান লাগে, কি কথা, মাইনাছ নে প্লাছ হে, গোটেইখিনি জানিলোঁ। চাই থাকক। শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয় মৰিগাঁও পিছফালে। মই দেখাই আছোঁ বাৰু নামটো গোটেইটো। মৰিগাঁও চিভিলখনৰ সৌন্দৰ্য এইটো কাৰণে বেছি ভাল লাগে যে ইয়াতে গছ গছনি বেছি, আৰু গছ গছনি থকাৰ কাৰণে পৰিৱেশটো বহুত ধুনীয়া, ঠাণ্ডা হৈ থাকে আমাৰ চিভিলখন। আৰু তাই ফাইনেল ডেষ্টিনেশ্যন চাইছিলে। ফাইনেল ডেষ্টিনেশ্যনত মানে কি হয়, আইবল চকু এটা মানে অপাৰেশ্যন কৰি থাকে ন, আইবলটো ওলাই যায়। সেইটো কাৰণে তাই মানে আজি চকুটো দেখুৱাতে ভয় খাইছে। চশমা ল'ব লগা হৈ গ'ল আৰু। এইটো ফ্ৰেমটো কেনেকুৱা লাগিছে, ভাল লাগিছেনে বেয়া লাগিছে আপোনালোকে ক'ব। মোৰ এখন ডান্স স্কুল আছে, তাতে বহুত ষ্টুডেণ্ট আছে। তো সিহঁতক মই বাহিৰতে শিকাওঁ, মোৰ ঘৰৰ বাহিৰত চোতালত তিৰপাল পাৰি ধুনীয়াকৈ। কাৰণ 30
হয় এই গ্ৰুপটোত ষ্টুডেণ্ট আৰু বেলেগ গ্ৰুপ আছে ভিতৰতো শিকাওঁ যদি কম হয় মোৰ এটা ডাঙৰ হল আছে ঘৰতেই তাত শিকাওঁ কপিৰাইটৰ কথা আছে চ' মই মিউজিকটো শুনাব নোৱাৰিম আপোনালোকক শ্ল'কৈ ভিডিঅ'খিনি অলপ দেখাই দিছোঁ আজি ইহঁতক ক্লাছ দিবলৈ মই চন্দনক লৈ আহিছোঁ গান এটা শিকিবলগীয়া হ'লে আগত মিউজিকটো ৰিডামিটো ধৰি ল'বা বিট আছে না এই বিটটো মনত ৰাখিবা কেইটা বিট পৰিছে তিনিটা বিট পৰিছে তিনিটা বিট কেনেকুৱা ষ্টেপ দিছে চাই ল'বা বোলে এই ষ্টেপটো কিবা এটা ষ্টেপ এটা দিছে বোলে এই মিউজিকটো বোলে বেলেগ এটা ষ্টেপ এনেকুৱা কৰি এনেকৈ দিছে তোমালোকে এতিয়া এনেকৈ দিছে হ'ব জানো কোনখিনি বা দিছে এই ষ্টেপটো তুমি গম পাবা নাপাবা নহয় এইটো চন্দন আগৰ ভিডিঅ'টো দেখিছেই আগে পিছে ওলাই থাকে আজি একচুৱেলি ফাইনেলি তেওঁ ঘৰত আহিছোঁ তেওঁ ষ্টুডেণ্ট কিছুমান আছিলে অলপমান স্কুলত মোৰ অকণমান যিখিনি নলেজ আছে অলপমান ফ্ৰী ষ্টাইলৰ নলেজ দি থৈ গৈছে কেনেকুৱা লাগিল আহি ভাল লাগিছে পাৰিবনে ইহঁতে পাৰিব চিয়'ৰ কিয় এইটো নহয় যে গাঁৱৰ আৰু টাউন লগত কোনো কথা নাহে যদি ভালকৈ শিকোৱা হয় কিছুমান হয়তো বহুত ডাঙৰ ডাঙৰ একাডেমিত কিছুমানে শিকালে তাৰ এটা কোৱালিটি লাগে কোৱালিটি হিচাপে যদি তুমি পজা ঘৰটো যদি শিকোৱা ল'ৰা ছোৱালী এনেও উঠিব কিছুমানে ভাল মানে কি কিছুমান আৰু কিছুমান যাৰ গ'লে এনেই ফাং ফুংকৈ শিকাই কেনে যিমানে এ চি ৰুমত নিশিকাওক কাম নহ'ব ভালকৈ শিকাব লাগে ল'ৰা ছোৱালীক সেইটোৱে মই বিচাৰোঁ আমাৰ আজি খানা আছে এতিয়া আকৌ আমি খানা লৈ যাম গান এটা ৰিলিজ কৰিম আজি এয়া পম্পীয়ে বনাই আছে কি বনাইছা মাংস আৰু ৰুটি মাংস বুলি হ'লে বিভিন্ন ধৰণৰ মাংস যেনে মেকুৰী কুকুৰ তেখেতে এইটোৱে ক'ব বিচাৰিছে যে হাৰ্ডি নোহোৱা মাংস হাৰ্ডি নোহোৱা মাংস মানে বুজি চয়াবিন এতিয়া মানে খানা খোৱা জেগাত আছোঁ আৰু খানা খোৱা জেগাত আজি আমি গান এটা ৰিলিজ কৰিছোঁ এয়া প্ৰডিউচাৰ সিফালে গ'ল এয়া প্ৰডিউচাৰ প্ৰদীপ বৰা মানে মোৰ জৰিয়তে মানে চেনেলটো চলি আছে এয়া অভিনেত্ৰী গৰাকী এটা কভাৰ ভিডিঅ' হয় বহুত ভালকে কৰিছে হিৰোই বাচন ধুই আছে বাচন ধুই ওলাইছে তাৰপৰা কৰিঅ'গ্ৰাফাৰ আলু কাটি আছে তাৰপিছত শুভাকাংক্ষী সকলে আৰু পাত থালি লৈ বহি আছে আৰু ধুনীয়াকে এতিয়া ভিডিঅ'টোৰ বিষয়ে কৈ দিয়া মেইন মানে মই একচুৱেলি মই একো মেইন নহয় মই জাষ্ট তেওঁলোক হেল্প কৰি যাম সেইটোৱে মোৰ হেল্ল' গাইজ সকলোকে এটা কথা অনুৰোধ জনাওঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কৰে আৰু ভিডিঅ'টো যিমান পাৰে আপোনাক শ্বেয়াৰ কৰিব আৰু এনেকৈ আপোনালোকৰ মাজলৈ নতুন ভাল ভিডিঅ' আপোনাৰ মাজলৈ লৈ আহিব আৰু এনেকৈ মৰম চেনেল দি ল'ব ধন্যবাদ কভাৰ ভিডিঅ' হয় কিন্তু বহুত ভালকে বনাইছে আন্ধাৰ দেখি আছো মানে তুমি চশমা পিন্ধি আছা ভাল লাগিছে দিয়া দেখা পাবা নে নোপোৱা নেক্সট আহি আছো মই মানে হিৰ' ৰোলত আপোনালোকে পাব আৰু মোৰ চেনেলটো প্ৰদীপ এণ্টাৰটেইনমেণ্ট আপোনাৰ এনেই আপুনি ভাল পাব কি ভাল লাগে মোৰ জানা নেক্সট এটা আহি আছে ভাল কি ভাল নালাগে নেকি ভাল নালাগে মোৰ জানা এইটো আহি আছে পাব আৰু পাব আপোনালোকে বহুত ভাল পাব একদম এনেকৈ দিছে বাকী লিংক মই দি দিম ডেছক্ৰিপশ্যনত গানটো চাব কভাৰ ভিডিঅ' হয় বাট বহুত ধুনীয়াকৈ বনোৱা গৈছে কষ্টও হৈছে 3-4 দিন ভিডিঅ' কৰিছে বহুত ধুনীয়াকৈ এডিট কৰিছে ভাল লাগিছে মোক বেয়া লাগিছে অকণমান কেমেৰা ভাল মোক কিন্তু অকণমান বেয়া লাগিছে মই নিজকে মানে বহুত ভাল লাগিছে লৈ যাম লৈ যাবও পাৰে ঠিক নাই মানে এতিয়া গিফ্ট কৰিছোঁ বৰ্তমান পিন্ধি আছো আলু আৰু মাংসৰ ভাজি আৰু ৰুটি লগত পিঁয়াজ সেয়াই আৰু আমাৰ খানা দুইটাই একদম খানা চানা খাই ঘৰ আহি পালোঁ আৰু ইয়াত দেখিছে নহয় চশমা ল'ব লগা হ'ল আজি তাই একো নাই বাৰু তাই ভাল হৈ যাব তাই চকু বিষ হৈ আছিলে বাট ভালকৈ দেখি আছিলে কিন্তু এটা চকু তাই অলপ প্ৰব্লেম কৰি আছিলে চ' সেইটো কাৰণে চশমা লোৱা গ'ল আৰু আমি খানা চানা খালোঁ ভিডিঅ'টো ৰিলিজ কৰিলোঁ ভিডিঅ'টোৰ লিংক দি দিম কভাৰ ভিডিঅ' হয় আপোনালোকে চাব আৰু কেনেকুৱা পাই ক'ব আৰু যদি ভিডিঅ' কেমেৰা বা এডিটিং কৰিব লাগে দেন মোক কণ্টেক্ট কৰিব পাৰে মোৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকক দি দিম ডেছক্ৰিপশ্যনত ক'বা
আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব আৰু তোমাৰ চশমা পিন্ধি কেনেকুৱা লাগিছে আজি মাষ্টৰনী মাষ্টৰনী দেখিছে বাই বাই অ'কে বাই বাই গুড নাইট লগ পাম আকৌ নতুন ভিডিঅ' এটা কালি নহয় পৰহিলৈ পাম কাৰণ আমি এদিন এৰি এদিন ভিডিঅ' কাইলৈ আমি ক'ৰবালৈ যাম পৰহিলৈ পাই যাব ক'ত ঠিক যাম নাই কালিও পাই যাব পাৰোঁ কালিও পাই যাব পাৰে অ'কে বাই বাই